নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই নৃত্যগীত কবিতাৰ ভিডিঅ' চেনেল কৃষ্টিৰ পথাৰে পথাৰে লৈ। প্ৰিয় দৰ্শক, এই অনুষ্ঠানত আপোনালোকে অসমৰ মাটিৰ গুণ থকা সকলো ভাষাৰ গীত নাট কবিতা আমাৰ ষ্টুডিঅ'ৰ দ্বাৰা নিৰ্মিত ভিডিঅ' চাবলৈ পাব। পুৰণি গীত কবিতাৰ নতুন ভিডিঅ'গ্ৰাফিও ইয়াত প্ৰচাৰ কৰা হ'ব। পুৰণিক ধৰি ৰাখি নতুন চিন্তাৰ বিকাশ ঘটোৱাই আমাৰ লক্ষ্য। আপোনালোকৰ একলগ দৃষ্টি আৰু গঠনমূলক মন্তব্যই আমাৰ পথৰ প্ৰেৰণা হ'ব। প্ৰিয় দৰ্শক, এই ভিডিঅ'ত আপোনালোকলৈ আজি আগবঢ়াইছোঁ কৃষ্টিৰ পথাৰে পথাৰে অনুষ্ঠানটোৰ প্ৰথমটো ভিডিঅ'। আধুনিক অসমীয়া সংস্কৃতিৰ গুৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত গীত মোৰে ভাৰতৰে মোৰে সপোনৰে এই গীতটোৰ আধাৰত চিলাপথাৰ প্ৰজ্ঞাজ্যোতি সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰূপায়ণ কৰা আৰু বিপিন ৰাজখোৱাদেৱে পৰিচালনা কৰা এই নৃত্যভাগ। চিৰসুন্দৰৰ সাধক জ্যোতিপ্ৰসাদে এই গীতত ভাৰত জননীৰ সকলো জনতাৰ মুক্তি আৰু সুন্দৰতাই শিল্পীৰ আজন্ম সপোন বুলি বৰ্ণনা কৰিছে। প্ৰিয় দৰ্শক, চাওঁ আহক এই নৃত্যটি।